নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ দেশপ্ৰেম, সতীত্ব, ত্যাগ আৰু আদৰ্শৰ প্ৰতীক পুৰণি চুতীয়া ৰাজ্যৰ ৰাণী বীৰাংগনা সতী সাধনীৰ বিষয়ে। চুতীয়া ৰাজ্যৰ ৰজা ধীৰ নাৰায়ণে প্ৰাচীন যুগৰ ৰজাসকলক অনুকৰণ কৰি তেওঁৰ জীয়াৰী সাধনীৰ বিবাহৰ অৰ্থে স্বয়ম্বৰৰ আয়োজন কৰি পণ ৰাখিছিল যে যিজন যুৱকে একেপাত শৰেৰে কেৰ্কেটুৱা এটাক বধিব পাৰিব তেওঁলৈকে সাধনীক বিয়া দিব। সেই পণ তেওঁ ৰাজকুমাৰ আৰু সম্ভ্ৰান্ত শ্ৰেণীৰ যুৱকৰ মাজতে সীমাবদ্ধ নাৰাখি শেষ মুহূৰ্তত সাধাৰণ শ্ৰেণীৰ যুৱকৰ মাজতো মুকলি কৰি দিয়ে। শেষত নিতাই নামৰ এজন সাধাৰণ চুতীয়া যুৱকে পণত জিকি সাধনীক বিয়া কৰে। তাৰ পিছত ৰজা ধীৰ নাৰায়ণে জোঁৱায়েক নীতিপালক সিংহাসনত বহুৱাই তেওঁ বানপ্ৰস্থি হ'বলৈ গ'ল। নীতিপালৰ কোনো ৰাজনৈতিক অভিজ্ঞতা নাছিল। শাসন ব্যৱস্থাৰ দায়িত্ব গ্ৰহণ কৰিবলৈ তেওঁ অপাৰগ আছিল। ন্যায় অন্যায়ৰ বিচাৰ কৰিবলৈ তেওঁ নাজানিছিল আৰু বহু সময়ত চিকাৰত ব্যস্ত আছিল। ৰজা হৈ নীতিপালে কিছুমান দায়িত্বশীল পদবীত সাধাৰণ লোকক নিযুক্তি দিছিল আৰু তাৰ ফলত পাত্ৰ মন্ত্ৰীসকল অসন্তুষ্ট হৈ পৰিছিল। ইয়াৰ ফলত ৰাজ্যত এক শীতল যুদ্ধ আৰম্ভ হৈছিল। ৰাণী সাধনীয়ে তেওঁক ৰাজকাৰ্য পৰিচালনা কৰাত পৰামৰ্শ আগবঢ়াইছিল যদিও নীতিপালে সাধনীতকৈ তেওঁৰ প্ৰিয় অনভিজ্ঞ বিষয়াসকলৰ ওপৰতহে গুৰুত্ব দিছিল। ৰাজবংশত বহু উপযুক্ত কোঁৱৰ থকা সত্ত্বেও সাধাৰণ পৰিয়ালৰ নীতিপালক ৰজা হোৱাৰ বাবে বহুতে তলে তলে ষড়যন্ত্ৰত লিপ্ত হৈছিল। ফলত ৰাজতন্ত্ৰ দুৰ্বল হৈ পৰিল। ইফালে 1520 চনৰ যুদ্ধত পৰাজিত হৈ আহোমসকলে পুনৰ আক্ৰমণ কৰিবলৈ চল চাই আছিল। সেই সময়ত চুতীয়া ৰাজ্য এক প্ৰকাৰৰ গৃহযুদ্ধত জৰ্জৰিত হৈ পৰিল। চুতীয়া সেনাপতি কাশীতৰাৰ লগতে আৰু বহুতে ঘৰ বিভীষণৰ ভূমিকা লৈছিল। জনশ্ৰুতি মতে কেইজনমান চুতীয়া লোকৰ পৰামৰ্শ মতে আহোম সেনাপতি ফ্ৰাচেংমুং বৰগোহাঁয়ে নীতিপাল আৰু সাধনীয়ে আশ্ৰয় লৈ থকা চন্দনগিৰি পৰ্বতৰ ওপৰত ঢুলীয়াক ঢোল বজাবলৈ আদেশ দিছিল। তেতিয়া বিহুৰ বতৰ আছিল বাবে পৰ্বতত আশ্ৰয় লৈ থকা চুতীয়া সৈন্যই আনন্দত নাচিবলৈ ধৰিলে। চুতীয়া ৰজাৰ এজন সেনাপতিয়ে এই সুযোগতে আহোমৰ পক্ষ লৈ লুকাই থকা চুতীয়া ৰজাক দেখাই দিলেগৈ। প্ৰথম অৱস্থাত যেতিয়া চুতীয়া সেনাপতি ধীৰ নাৰায়ণ আৰু ৰঘুবীৰে প্ৰাণেপণে যুদ্ধ কৰি অনেক আহোম সেনা নিহত কৰিছিল, তেতিয়াই কাশীতৰাই যুদ্ধত সৰাৰ ভাও ধৰি শত্ৰুপক্ষক বাট দেখুৱাই দিছিল। অৱশেষত যেতিয়া ৰঘুবীৰে আহোম সৈন্যৰ আক্ৰমণ কৰি পিছ হুহুকিবলৈ বাধ্য কৰিলে, তেতিয়া কাশীতৰাই আহোমৰ এই বিপৰ্যয় সহ্য কৰিব নোৱাৰি ৰঘুবীৰক বধ কৰিলে। শেষ মুহূৰ্তত অন্তঃসত্ত্বা সাধনীয়ে 120 গৰাকী কুঁৱৰীৰ সতে পৰ্বতৰ পৰা শিল বাগৰাই আহোম সৈন্যক প্ৰাণেপণে বাধা দিছিল। কাশীতৰাৰ বিশ্বাসঘাতকতাৰ বাবে তেওঁলোকে এই কামতো সফল নহ'ল। ৰজাৰ মৃত্যুত চুতীয়া সেনাসকলৰ মনোবল ভাগি পৰিল আৰু চেদেলি ভেদেলি হৈ পৰিল। আহোম সেনাপতিয়ে সাধনীক কুবেৰ দত্ত ৰাজ সম্পদৰ সৈতে আত্মসমৰ্পণ কৰিবলৈ আদেশ দিলে। কিন্তু সাধনীয়ে যুদ্ধ চলাই গ'ল। সাধনীক বন্দী কৰিবৰ বাবে যেতিয়া আহোম সেনা আগবাঢ়ি গ'ল, উপায়ন্তৰ হৈ সাধনীয়ে পিতৃপুৰুষৰ চিৰপূজিত ৰাজ সম্পদ ঢাল তৰোৱাল আৰু সোণৰ মেকুৰী বুকুত বান্ধি লৈ সেই সম্পদৰ পবিত্ৰতা, নিজৰ আত্মসন্মানৰ আৰু সতীত্ব অক্ষুণ্ণ ৰাখিবৰ বাবে চন্দনগিৰি পৰ্বতৰ শিখৰৰ পৰা তলৰ কুণ্ডত জঁপিয়াই দেশ আৰু জাতিৰ বাবে আত্ম উৎসৰ্গা কৰে। সেইদিনা আছিল 1520 চনৰ 7 বহাগ। সিদিনাৰ পৰাই চুতীয়া ৰাজ্যৰ গৌৰৱ অস্ত গ'ল। সাধনী কেৱল চুতীয়া জাতিৰ বাবেই নহয়, সমগ্ৰ মানৱ সমাজৰ বাবে সতী সাধনীৰ ত্যাগ, পবিত্ৰতা, সতীত্ব, ৰাজ সম্পদৰ প্ৰতি থকা আকুণ্ঠ শ্ৰদ্ধা, দেশপ্ৰেম আৰু বীৰত্ব আদৰ্শনীয়। যি সাধনীয়ে পবিত্ৰতা ৰক্ষা কৰিবৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিব পাৰে, যি আহোম ৰজা চুহুমুঙৰ ৰাণী হৈ ভৱিষ্যতৰ জীৱন হাঁহি হাঁহি সুখেৰে কটোৱাৰ প্ৰলোভন প্ৰত্যাখ্যান কৰিব পাৰে, যি সতীত্ব আৰু পবিত্ৰতা জীৱনতকৈ বেছি মূল্যৱান বুলি ভাবি আত্মবিসৰ্জন দিব পাৰে, তেওঁৰ জীৱনত আদৰ্শৰ বাদে অন্য কথাই ঠাই পাইছিল বুলি আমি ভাবিব নোৱাৰোঁ। সাধনী চুতীয়া জাতিৰ বাবে আদৰ্শ নাৰী, আদৰ্শ ৰাণী,
দেশপ্ৰেম, সতীত্ব, পবিত্ৰতা আৰু ত্যাগৰ প্ৰতীক। ধন্যবাদ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি আগলৈও এনেধৰণৰ ভিডিঅ' বনাই যাবলৈ উৎসাহ দিয়ে, সেয়া আশা কৰিলোঁ। ধন্যবাদ।